হে গাইজ স্বাগতম জনাইছোঁ মোৰ এটা আকৌ নতুন মিনি ব্লগলৈ। আজি ৰাতিপুৱাই সোনকালে শুই উঠি পিনি দাদাই মই ফিল্ডলৈ যাওঁ বুলি ওলালোঁ। এতিয়া গৈ আছোঁ ফিল্ডলৈ, দাদা আৰু মই চাইকেলখন চলাই আছোঁ, দাদাই পিছপিনে উঠি গৈছে। ফাইনেলি ফিল্ডত আহি পালোঁ, দাদা আৰু মই। এতিয়া অলপ দৌৰি লওঁ। ফাইনেলি দৌৰি উঠাৰ পাছত অলপ এক্সাৰচাইজ কৰিলোঁ। এক্সাৰচাইজ কৰাৰ পাছত লগৰবোৰে অকণমান দৌৰিছে, দেখিছেনে সেইবোৰ দৌৰা, তাকে অলপ চালোঁ দৌৰাটোকে। ফাইনেলি ঘৰলৈ আহিবলৈ হ'ল। মই আগতীয়াকৈ গৈ থাকোঁ বাৰু ঘৰলৈ, দাদাই বোলে অলপ থাকিব ফিল্ডত, তাকে মই অকণমান সোনকালে যাব লাগে, মোৰ দোকান আছে যে সেইটো কাৰণে। ফিল্ডৰ পৰা আহি পিনি অলপ জীয়ালোঁ। দেখিছেনে মোৰ ভণ্টিজনীয়ে ৰাতিপুৱাই কেনেকৈ ভিডিঅ' বনাই আছে, ৰিলচ বনাই আছে ইনষ্টাগ্ৰামত দিবলৈ বুলি। আমাৰ ইয়াত বিহু মেলা আছিল বোলে, বিহু মেলা চাবলৈ আহিলোঁ মই আৰু মোৰ গাঁৱৰ ভাইটি এটাক লৈ পিনি। এয়া বোলে মুকলি বিহু হৈ আছে। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু মোৰ ইউটিউবৰ লিংকটো দিয়া থাকিব, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল।